হাই গাইজ দীপজ্যোতি ব্লগলৈ আপোনালোকক স্বাগতম। আপোনালোকক আজি এটা নতুন ভিডিঅ'লৈ স্বাগতম। আপোনালোকক এটা নতুন ভিডিঅ' দেখাব যাই আছোঁ। ভিডিঅ'টো হৈছে এবছৰত দুবাৰ লাগে কি বস্তু আম, মানে দুবাৰ নালাগে, লাগে কিছুমান বাই চান্স আপোনালোকক দেখাই আছোঁ। য'ত নেকি এবছৰত দুবাৰ আম লাগে। প্ৰায় 90% মানুহে গম নাপায় বস্তুটো, কিন্তু আজি মই দেখাই আছোঁ ক'ত আৰু কেনেকৈ সেই বস্তুটো লাগিছে। আমাৰ অসমতে গুৱাহাটীত আপোনালোকক দেখাই আছোঁ এবছৰত দুবাৰ আম লাগে। চ' আপোনালোকৰ ভিডিঅ'টো চাই থাকক, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবাৰ কৰি দিব। আপোনালোকে আম লগা ঠাইটুকুৰা হৈছে গুৱাহাটী পাণবজাৰ উচ্চ মাধ্যমিক বিদ্যালয়খনৰ ভিতৰত আম গছডাল আছে। আপোনালোকে যাই চাবও পাৰে, মানে বাটৰ পৰা চালেও দেখা পাব যে তাত আম যে লাগিছে, চাব পাৰে। আৰু এইটো কিন্তু গুৱাহাটীত প্ৰায়ভাগ নায়েই, এইটো বস্তু দেখাই পোৱা নাযায়। কিন্তু আজি ময়ো ফাৰ্ষ্ট টাইম দেখিছোঁ কাৰণে ভিডিঅ' কৰিছোঁ। ভিডিঅ'টো চাব আপোনালোকে। আপোনালোকে যদি এইটো বতৰত ক'ৰবাত এনেকুৱা আম লগা দেখিছে, আপোনালোকে কমেণ্ট বক্সত জনাব যে ক'ত দেখিছোঁ, কি জেগাত দেখিছোঁ। আৰু অদ্ভুত এনেকুৱা বস্তু আপোনালোকে দেখা নাই চাগে, মোৰ এটা সম্ভৱ, কিন্তু 90% মানুহে এইটো বস্তু দেখা নাই, এনেকুৱা বতৰত আম লগাটো।